হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। এতিয়া আমি ভাইটি মই ওলালোঁ এফালে যাবলৈ। ব'লক গৈ আছোঁ, তাত গৈ ডাইৰেক্ট লগ পাই আছোঁ। ফাইনেলি আমি আহি পাই গ'লোঁ। আমি আহিছিলোঁ ছট পূজা চাবলৈ। আমাৰ ইয়াত বহুত ডাঙৰকৈ ছট পূজা হয় ন, মানে পূজাটো চবতে হয়। আমি পূজা চাবলৈ আহিছোঁ, চাওক আপোনালোকেও। ফাইনেলি এয়া পিছদিনাখনৰ ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা আমি 3:30-4:30মানতে আহিলোঁ ছট পূজা চাম বুলি। এয়া মানে দৃশ্যটো দেখিছেনে, ইমান ধুনীয়া সজাই থোৱা, আৰু ভিতৰত মানুহ ইমান ভিৰ। ব'লক ভিডিঅ'টো চাই থাকিব শেষলৈকে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্টত ক'বলৈ নাপাহৰিব। ব'লক।